নমস্কাৰ প্ৰিয় দৰ্শক, আপোনালোক সকলো কুশলে আছে নিশ্চয়। গুৱাহাটীৰ সোণাপুৰস্থিত কিডনী হস্পিটেল আয়োগেদিত উপস্থিত আছোঁ। মোৰ সৈতে এগৰাকী শুভাকাংক্ষী উপস্থিত আছে। আহকচোন তেখেতৰ সৈতে চিনাকি হওঁ। নমস্কাৰ ডাঙৰীয়া, প্ৰথমে আপোনাৰ শুভ নামটো জানিব খুজিছোঁ। লুৎফুৰ ৰহমান লস্কৰ। হয়, আপুনি ক'ৰ পৰা? যমুনাগৰৰ পৰা আহিছোঁ। যমুনামুখৰ পৰা। হয়। হয়, আমাৰ হস্পিটেলৰ পৰিৱেশটো কেনেকুৱা পাইছে আপুনি? ঠিকে আছে ছাৰ। আৰু চিকিৎসকৰ সহযোগিতা, স্বাস্থ্যকৰ্মীসকলৰ সহযোগিতা ঠিকে আছে, সকলো ঠিকে ভালে আছে। পাইছোঁ। আৰু কোন চিকিৎসকৰ পৰামৰ্শ লৈছে? আৰু আমি আহিছিলোঁ তো অৰুপ কুমাৰ ছাৰ, নাথ ছাৰ। হয়, তেওঁক তেখেতক আগতে লগ পাইছে? পাইছোঁ। ক'ত লগ পাইছিলে? যমুনামুখত। তেখেতৰ সহযোগিতা কেনেকুৱা, দিহা পৰামৰ্শ? ঠিকে আছে ছাৰ। মানে ৰোগীক সময় দিয়েনে? কি ক'ব এই ক্ষেত্ৰত? নাই, সময় দিয়ে। সময় দিয়ে। আৰু হস্পিটেলৰ চৌপাশৰ পৰিৱেশ কেনেকুৱা পাইছে? আৰু গোটেই দেখিলোঁতো, চবফালেও চাইলোঁ, চব দেখিছোঁ, ঠিকেই আছে। আৰু আপুনি গুৱাহাটীতো আপুনি নিশ্চয় কেতিয়াবা গৈছে নহয় জানো? আৰু গুৱাহাটী গৈছে আৰু ইয়াৰ পৰিৱেশটো দেখিছে। ইয়াৰ পৰিৱেশটো আপুনি কি বেলেগ পাইছে আপুনি? না, তাতকৈ বহুত বেলেগ পাইছোঁ ইয়াত। চবফালে দেখিলোঁ, ঠিকেই আছে। এতিয়া গুৱাহাটীৰ এটা প্ৰাকৃতিক পৰিৱেশৰ মাজত গুৱাহাটীৰ সোণাপুৰৰ এটা প্ৰাকৃতিক পৰিৱেশৰ মাজত এই হস্পিটেলখন অৱস্থিত নহয় জানো? গতিকে যান জঁটৰ মাজত সোমাব নালাগে নহয় জানো? গতিকে আপুনি মুঠতে আমাৰ এই পৰিৱেশটো ভাল পাইছে? ভালে পাইছোঁ। আগলৈও আপোনাক আমি অনুৰোধ কৰিম যে কেৱল চিকিৎসাৰ বাবে নহয় জানো, আশু আৰোগ্য আপোনাৰ কামনা কৰিছোঁ, সোনকালে ভাল হওক। কেতিয়াবা এনেও ফুৰিবলৈ আহিব আমাৰ হস্পিটেলত নহয় জানো? হয়, গতিকে আপোনাৰ দিহা পৰামৰ্শখিনি আমি সদায় মনত ৰাখিম। গতিকে আমিও কিডনী হস্পিটেল আয়োগেদিৰ তৰফৰ পৰা আপোনাক আশু আৰোগ্য কামনা কৰিছোঁ, আপোনাৰ সুস্বাস্থ্য কামনা কৰিছোঁ। আল্লাই আপোনাক কুশলে ৰাখক। ধন্যবাদ। হয়, ধন্যবাদ।